ফলাফল ঘোষণা কৰা হ'ব বিগ ব্ৰেকিং নিউজ জনাইছো টাইম এটাৰ দৰ্শকক এটা ডাঙৰ খবৰ 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল জুনৰ 7 তাৰিখে ঘোষণা কৰিব আৰু সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে ঘোষণা কৰিছে সকলোৰে মাজত উৎকণ্ঠা আছিল যে কেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব জুনৰ 7 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অনলাইন যুগেও এই ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিজৰ সোশ্যাল মিডিয়া হেণ্ডেলত টুইটাৰ হেণ্ডেলত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে জনাইছে জুনৰ 7 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব মেট্ৰিকৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বা অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল কেতিয়া আহিব তাক লৈ যথেষ্ট জল্পনা কল্পনা চলি আছিল দিন কেতিয়া ঘোষণা হ'ব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল বৈঠক অনুষ্ঠিত হৈছিল আৰু অৱশেষত কোৱা হৈছে জুনৰ 7 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু নিজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আমি ষ্টুডিঅলৈ আহিবলৈ চেষ্টা কৰিছো আৰু মুখ্যমন্ত্ৰীৰ টুইট আমি আপোনালোকক দেখুৱাম যে মুখ্যমন্ত্ৰী এই মুহূৰ্তত কি কথা প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টলৈ আমি আপোনালোকক লৈ গৈছো য'ত মুখ্যমন্ত্ৰীয়ে মাত্ৰ কিছু সময় আগতে লিখিছে the result of high school living certificate examination will be announced on 7 June 2022 অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল জুনৰ 7 তাৰিখ 2022 জুনৰ 7 তাৰিখে ঘোষণা কৰা হ'ব তাৰ ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে যিসকলে এবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষা দিছিল তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে the result of high school living certificate HSLC examination will be announced on June 7 2022 অৰ্থাৎ 7 জুন 2022 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় আগতে নিজৰ সোশ্যাল মিডিয়া একাউণ্টত এই কথা জনাইছে আমি মুখ্যমন্ত্ৰীৰ সোশ্যাল মিডিয়া একাউণ্টত আপোনালোকক দেখুৱাইছো য'ত তেওঁ এই কথা টুইটাৰ জৰিয়তে স্পষ্টভাৱে উল্লেখ কৰিছে আৰু ডাঙৰ খবৰ মেট্ৰিকৰ শিক্ষাৰ্থীসকলৰ বাবে যিসকলে এবাৰ মেট্ৰিকত অৱতীৰ্ণ হৈছিল যে জুনৰ 7 তাৰিখ 2022ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আমি পুনৰবাৰ আপোনালোকক ফুল প্লেট ব্ৰেকিংৰ সহায়ত জনাবলৈ চেষ্টা কৰিছো হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা জুনৰ 7 তাৰিখে মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল জুনৰ 7 তাৰিখে ঘোষণা কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে সেই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে এবাৰ অনলাইনতো ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব মেট্ৰিকৰ ফলাফল কেতিয়া আহিব তাক লৈ যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছিল কিন্তু অৱশেষত মুখ্যমন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰি কৈছে যে জুনৰ 7 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষা জুনৰ 7 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব বিগ ব্ৰেকিং নিউজ জনাইছো টাইম এটাৰ দৰ্শকক এটা ডাঙৰ খবৰ 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল জুনৰ 7 তাৰিখে ঘোষণা কৰিব আৰু সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে ঘোষণা কৰিছে সকলোৰে মাজত উৎকণ্ঠা আছিল যে কেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব জুনৰ 7 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অনলাইন যুগেও এই ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিজৰ সোশ্যাল মিডিয়া হেণ্ডেলত টুইটাৰ হেণ্ডেলত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে জনাইছে জুনৰ 7 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব মেট্ৰিকৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বা অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল কেতিয়া আহিব তাক লৈ যথেষ্ট জল্পনা কল্পনা চলি আছিল দিন কেতিয়া ঘোষণা হ'ব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল বৈঠক অনুষ্ঠিত হৈছিল আৰু অৱশেষত কোৱা হৈছে জুনৰ 7 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু নিজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আমি ষ্টুডিঅলৈ আহিবলৈ চেষ্টা কৰিছো আৰু মুখ্যমন্ত্ৰীৰ টুইট আমি আপোনালোকক দেখুৱাম যে মুখ্যমন্ত্ৰী এই মুহূৰ্তত কি কথা প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টলৈ আমি আপোনালোকক লৈ গৈছো য'ত মুখ্যমন্ত্ৰীয়ে মাত্ৰ কিছু সময় আগতে লিখিছে the result of high school living certificate examination will be announced on 7 June 2022 অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল জুনৰ 7 তাৰিখ 2022 জুনৰ 7 তাৰিখে ঘোষণা কৰা হ'ব তাৰ ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে যিসকলে এবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষা দিছিল তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে the result of high school living certificate HSLC examination will be announced on June 7 2022 অৰ্থাৎ 7 জুন 2022 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় আগতে নিজৰ সোশ্যাল মিডিয়া একাউণ্টত এই কথা
জনাইছে আমি মুখ্যমন্ত্ৰীৰ সোশ্যাল মিডিয়া একাউণ্টত আপোনালোকক দেখুৱাইছো য'ত তেওঁ এই কথা টুইটাৰ জৰিয়তে স্পষ্টভাৱে উল্লেখ কৰিছে আৰু ডাঙৰ খবৰ মেট্ৰিকৰ শিক্ষাৰ্থীসকলৰ বাবে যিসকলে এবাৰ মেট্ৰিকত অৱতীৰ্ণ হৈছিলে যে জুনৰ 7 তাৰিখ 2022ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আমি পুনৰবাৰ আপোনালোকক ফুল প্লেট ব্ৰেকিংৰ সহায়ত জনাবলৈ চেষ্টা কৰিছো হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা জুনৰ 7 তাৰিখে মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল জুনৰ 7 তাৰিখে ঘোষণা কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে সেই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে